নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক উষ্ম আদৰণি জনোৱাৰ লগতে নমন বন্দন তথা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ দ্বাৰা নিৰ্মিত হোৱা চুমপুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত নপতীয়া লিম্বু গাঁৱৰ আদৰ্শ অংগনবাদী কেন্দ্ৰ আৰু নিতাই নেপালী গাঁও আদৰ্শ অংগনবাদী কেন্দ্ৰ দুটি ৮১ নং শদিয়া বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক বলিন চেতিয়া মহোদয়ে শুভ উদ্বোধন কৰে। এই অংগনবাদী কেন্দ্ৰবিলাক হৈছে আমাৰ শিশুসকলৰ জীৱনৰ প্ৰথমটো পাঠশাল, য'ত নেকি শিশুসকলৰ মানসিক, বৌদ্ধিক আৰু শাৰীৰিক বিকাশৰ আধাৰশিলা স্থাপন হয়। আৰু আমি সকলোৱে আশা কৰিছোঁ এই অংগনবাদী কেন্দ্ৰসমূহে আমাৰ সমাজৰ শিশুসকলৰ জীৱনলৈ এক আলোকেৰে আলোকিত কৰি তুলিব। আমি কেতিয়াও ভাবিব পৰা নাছিলোঁ যে ২৫ লাখ টকা ব্যয় সাপেক্ষে এনেধৰণৰ একোটাকৈ অংগনবাদী কেন্দ্ৰ গঢ়ি উঠিব। গতিকে আমি সকলোৱে আমাৰ বিজেপি নেতৃত্ব চৰকাৰখনক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, আমাক এনেকুৱা এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ দিয়াৰ বাবে। ইয়াৰ ঠিক পিছতে চুমপুৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২ নং নপতীয়া গাঁৱৰ ৰাজহুৱা খেলপথাৰৰ অসম চৰকাৰৰ ২০২২-২৩ বৰ্ষৰ বিধায়ক উন্নয়ন পুঁজিৰ ৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা মুকলি মঞ্চটো আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিধায়ক মহোদয়ে শুভ উদ্বোধন কৰে। আমি আশা কৰোঁ এনেদৰে গাঁওসমূহত নিৰ্মাণ কৰা মুকলি মঞ্চসমূহে গ্ৰাম্য উন্নয়ন তথা গাঁৱৰ আন্তঃগাঁথনি উন্নয়ন কৰাৰ ক্ষেত্ৰত অশেষ অৰিহণা যোগাব। ইয়াৰ ঠিক পিছতে সলৌগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত গড়গাঁও ৰাজহুৱা খেলপথাৰত অসম চৰকাৰৰ ২০২০-২১ বিত্তীয় বৰ্ষৰ ইউনাইটেড পুঁজিৰ ২৫ লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰোৱা ৰাজহুৱা খেলপথাৰখন সন্মানীয় বিধায়ক মহোদয়ে শুভ উদ্বোধন কৰে। এই ৰাজহুৱা খেলপথাৰখনতেই এইবাৰ হ'বলগীয়া বিধায়ক কাপখন অনুষ্ঠিত কৰা হ'ব। এনেধৰণে অনুষ্ঠিত কৰা খেলসমূহে আমাৰ যুৱসকলৰ মাজত খেলুৱৈমূলক মনোবৃত্তি গঢ় লৈ উঠে। ঠিক সেইদৰেই অসম চৰকাৰে খেল মহাৰণৰ যোগেদি প্ৰত্যেকখন গাঁও পঞ্চায়তৰ অন্তৰ্গত খেলুৱৈসকলক তেওঁলোকৰ প্ৰতিভা চিনাক্তকৰণ কৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱা এক প্ৰচেষ্টা হাতত ৰাখিছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি সকলোৱে এই বিজেপি চৰকাৰখনক কেতিয়াও নুই বুলি ক'ব নোৱাৰোঁ। কাৰণ তেওঁলোকে সকলোৰ বাবেই কাম কৰি আহিছে। সেয়েহে আমি সকলোৱে তেওঁলোকৰ লগত থকাটো অতি গুৰুত্বপূৰ্ণ। ধন্যবাদ।